জয়েন কৰাৰ লগে লগে কিমান দৰমহা পাম ডিজিপি সাহেব দৰমহা কিমান পাম স্যালাৰি কিমান পাই জয়েন কিমান পাম ডিজিপিয়ে কৈছে মই চেক কৰা নাই হসা মিছা মই নাজানো কিন্তু তেওঁ কৈছে যে আপোনালোকে দৰমহা মোটামুটি ভাল দৰমহা এটা পাব আজিৰ দিনটোত কিমান দৰমহা পায় আজিৰ দিনটোত কিমান দৰমহা পায় কোনেওতো একো নাপায় তো যিখিনি আমি দৰমহা পালো সেইখিনিয়ে ভগৱানৰ দান হয় নে নহয় আৰু এক্সট্ৰা কিয় লাগে আমাক আজি আমাৰ আছে মাহত দৰমহা নাই মায়ে আত্মসহায়ক গোট কৰি কবাত পকৰি বেছি কবাত ব্ৰইলাৰ চিকেন বিক্ৰী কৰি কবাত কণী তুলি ঘৰত পইচা কেইটামান থওঁ চাকৰিত ইন্টাৰভিউ যাবৰ কাৰণে মায়ে হাছতীয়া পইচাৰ পৰা 50 টকা আমাক উলিয়াই দিয়ে আমি ইন্টাৰভিউ মাৰিব আহোঁ আজি 50 টকাৰ পৰা আমাৰ দৰমহা গৈ 15,000 20,000 কিবা এটা হ'বগৈ তাৰমানে আমি 50 টকাৰ পৰা প্ৰমোশন পালো 15,000 আৰু প্ৰমোশন আমাক কিয় লাগে নেকি আমাৰ এতিয়া অলপ কমিছে আগত আধা পুলিচে প্ৰমোশনটোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছিল কাৰ পৰা ক'ত কেনেকে জেপ কাটিব পাৰো তো জেপ কাটা মানুহকটো পুলিচ বুলি নকয় পুলিচৰ ড্ৰেছত জেপ কাটোতা বুলিহে কয় হয় নে নহয় সেইকাৰণে মোৰ আপোনালোকক অনুৰোধ এতিয়া যেনেকে আমি অসম পুলিচক লাহে লাহে আমি দুৰ্নীতিৰ পৰা দূৰত গৈ এটা ভাল আৰক্ষী বললৈ লৈ গৈ